গাইজ বহুত দিনৰ পৰা আজি আপোনালোকক মোৰ ৰয়েছৰ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ নতুন গ্ৰাউণ্ড আমাৰ হৈছে পালুং গাঁও বুলি কয়, মানে বিশেষকৈ আমাৰ নতুন নিজৰ মানে জেগাতে এৰিয়াতে মানে আমাৰ ইয়াত দেখিছে নদী কাষৰীয়া অঞ্চল ইমান ধুনীয়া আৰু নেচাৰেল বহুত ধুনীয়া, মানে বহুত ধুনীয়া। সেইবাবে আমাৰ ওচৰতে আমি এটা সিদ্ধান্ত ল'লোঁ, কাৰণ আমাৰ সময়বোৰ লছ হয়। আমি কমচে কম 3 কিলোমিটাৰ মানে ৰানিং যাবলগীয়া হয় ৰানিং কৰিবৰ কাৰণে। সেইবাবে আমি ওচৰৰ ডিষ্টেঞ্চ এটা ল'লোঁ। ওচৰতে আমি ট্ৰেক এটা বনাই ধুনীয়াকৈ মানে বেলেগত যোৱাতকৈ টাইম অপচয় নকৰাতকৈ আমি ওচৰতে আমি নিজৰ কাষৰীয়া অঞ্চলতে ধুনীয়াকৈ এটা গ্ৰাউণ্ড বনালোঁ। আমাৰ কমচে কম 400 বুলি ধৰিলে একো নাই। আমি ইয়াতে আপকামিং ABUB আৰু কামাণ্ডৰ বাবে প্ৰস্তুতি আছে, বাট আজি লগৰবোৰ অহা নাই মানে, আৰু বহুত লগৰ আছে। সেইটোৱে আৰু বিশেষকৈ কি ক'ম, আৰু আপকামিং ABUB কাৰণ যিখিনি প্ৰিপাৰেশ্যন কৰি আছে সকলোৱে ভালকৈ কৰক, সকলোৱে চাকৰি ল'ব লাগে। আৰু ময়ো বিশেষ বহুত কষ্ট কৰি আছোঁ, আৰু যিখিনি কৰি আছোঁ যাতে মানে সফল হয় মই সদায় মোৰ বাবে আশা কৰোঁ মই নিজেই। সেইবাবে মই আজিলৈকে কিবাটো এৰি দিয়া নাই মানে যিখিনি চেষ্টাৰ অসাধ্য একো নাই বুলি কৈছে। সেইবাবে মই চেষ্টা কৰি আছোঁ, আৰু যেনেকৈ হ'লেও মই লগত চেষ্টা কৰি আহিব। চাওক আমাৰ য়ং মেন কেইটা মানে সিহঁতৰ কমপ্লিট কৰি হৈ গ'ল গাইছ। এতিয়া মই ধৰিছোঁ আমাৰ গ্ৰাউণ্ডটো কেনেকুৱা সেইদিনাখন JCBৰ পৰা মিলাইছোঁ গাইছ। চাওক শিমুল গছৰ লগতে আছে। আৰু কিভাৱে ইণ্টাৰভিউটো মাৰি আছা? এতিয়া ফৰ এক্সাম্পল ক'ব গ'লে এতিয়া আমাৰ নিউ প্ৰিপাৰেশ্যন 5,000 এবাৰ বাকী আছে প্ৰশ্ন। ত' আমি মানে সকলোৱে আমি যিমান পাৰে আমাৰ আছামৰ অল ডিষ্ট্ৰিক্ট আছে, তাত 35 ডিষ্ট্ৰিক্ট আছে, তাৰে সকলোৱে মানে প্ৰিপাৰেশ্যন কৰক, লওক চাকৰি লওক। এভেইলেবল দি আছে 5,000 এবাৰ। অকল আমাৰ ABUBতে বা অকল কামাণ্ডোৰে বা এনেকুৱা আমাৰ যোগাৰ নহয়, কিন্তু পষ্ট বেলেগকৈ আছে। মানে দগাটো কিবা হাৱাই মানে তাৰ মজাই বেলেগ লাগে। এতিয়া মানে কি বুলি কয়, মনেও এনেকুৱাকৈ দৌৰি আছোঁ মানে যিহেতু আমি মানে এনেকৈ আমি কামাণ্ডত এৰোপ দৌৰিব লাগে মানে কামাণ্ডত একো দৌৰিলে তেতিয়াহে মানে আমি মিনিমাম কামাণ্ডলৈকে আহিব পাৰোঁ মানে। এতিয়া ছাপ'জ আমি যদি এতিয়া 32 ইণ্টাৰভিউ দিব হ'লে আমি মানে মেক্সিমাম 5 কিলোমিটাৰ দৌৰিবই লাগিব মৰ্ণিঙত, তেতিয়াহে মানে আমি অলপ মানে আগবাঢ়িব পাৰিম আৰু পিছলৈ। ঠিক আছে, কেনে ফিল হৈছে আজি আমি আমাৰ গাঁৱতে আমি ফিল ধুনীয়াকৈ বনালোঁ? আমি যে বেলেগৰ আগতে গৈছিলোঁ, এতিয়া কেনেকুৱা ফিল হৈছে বাৰু? কেনেকুৱা ফিল বুলি ক'লে ফৰ এক্সাম্পল আমি আগতেতো আমি কমেও মানে 3 কিলোমিটাৰ খোজকাঢ়ি কিনে আমি প্ৰেক্টিছ কৰি গৈছিলোঁ। আমাৰ অকণমান সৰু আছিলে, এতিয়া আমি মানে JCB লগাই কিনে এতিয়া ফিল্ড বৰ্তমান ডাঙৰ হৈ গ'ল। মানে আমাৰ হাজাৰ কৰোঁতে 1 ঘণ্টা খৰচা, যাওঁতে আধা ঘণ্টা আহোঁতে আধা ঘণ্টা খৰচা হয় টাইম। সেইবাবে মানে আমি গাঁৱত ডিচিশ্যন ল'লোঁ যে আমাৰ ফেষ্টিভেলতে মানে গাঁৱৰে কাম কৰি থকা মানে বনাই থকাত কাম কৰি থকা মানে আমি তেতিয়া মানে ভাবিলোঁ JCBটো মাতি কিনে আমাৰ ফিল্ডটো অলপ মেজাৰমেণ্ট কৰিলোঁ। সেইকাৰণে অলপমান জংঘল আছে, জংঘলবোৰ গোটেই কাটি পাই মানে আমি ডাঙৰকৈ মানে মেজাৰমেণ্ট কৰিলোঁ। মেজাৰমেণ্ট কৰি মানে এতিয়া আমি মানে বেলেগ মানে তাত যাব নালাগে। ফাইনেলি মই আজি 10টা কমপ্লিট কৰিলোঁ। আপোনালোকে আজি টাইমটো নেখাওক কিমান টাইম লাগিব, বাট নতুন ফিল্ডটো উঠাৰ বাবে আমি টাইমিং মৰা নাই মানে। আৰু আপোনালোকে এই গ্ৰাউণ্ডটো চাওক, আমাৰ নদী কাষৰতে মানে নদী কাষৰীয়া গাঁও হয় বুলি চাওক গাইছ। বহুত নেচাৰেল বহুত ধুনীয়া দৌৰিব মৰ্ণিঙত গাইছ। মিলাইছোঁগৈ আৰু গাইছ চাওক, সেয়া চাওক এই সৰ্বেশ্বৰ অলৰেডি তেওঁৰ ৰানিং কমপ্লিট হৈ তেওঁ ৰিলেক্স কৰি আছে মানে। এই আমাৰ গ্ৰাউণ্ড সেইদিনাখন JCBৰ পৰা মিলাইছিলোঁ, বাট ইমান মানে পূৰা কিবা হোৱা নাই মানে সমান হোৱা নাই। আৰু এইবোৰ দেখিছে নহয়, এইকেইটা আমাৰ শিমুল গছ বহুত বছৰ মানে কমচে কম মানে কিমান মানুহ হ'ব সৰ্বেশ্বৰ বাৰু? ফৰ এক্সাম্পল 45-50 মান হ'ব, বহুত আছে মানে ওখৰা মুখৰা। আমাৰ ইয়াত দেখিছে ন আপোনালোকে, এয়া হৈছে আমাৰ নতুনকৈ মথাউৰি মানে আমাৰ কি ক'ব আৰু বহুত প্ৰতিবাৰে কি বুলি কয় নদীৰে মানে ভাঙি দিয়াৰ বাবে এইবাৰ PMD ডিপাৰ্টমেণ্টে লৈছে। আছে আমাৰ গাঁও আমাৰ আছিলে আগত ইয়াত আমাৰ ৰেষ্টাৰী ফিল্ড হয়, বাট এতিয়া আমি সৰু হৈ যোৱাৰ বাবে খেলা ধূলা প্ৰায়ভাগ মানুহে কমকৈ কৰে। চাব দেখা পাইছা নহয় কণ মইনাহঁতে আমি ইয়াত লং জাম্প ট্ৰেক বনাইছোঁ, সেইবোৰ তাতে আমি লং জাম্প ট্ৰেক কৰি আছোঁ মানে। চাওক আপোনালোকক দেখাব চেষ্টা কৰিম কণ মইনাহঁত কেনেকুৱা ফিল হৈছে। আগত মৰা নাছিলে বাৰু, গ্ৰাউণ্ডটো বেয়া হোৱাৰ বাবে প্ৰেক্টিছ কৰা নাছিলে। এয়া হৈছে আমাৰ লং জাম্প ট্ৰেক হয়, লং জাম্প ট্ৰেক আমি সিদিনাখন JCBৰ পৰা খান্দি পেলাই চাওক পাইছে লং জাম্প ট্ৰেক। এয়া চাওক এয়া কণ আমাৰ মইনাহঁত ধুনীয়াকৈ লং জাম্প মাৰি আছে চাওক পাইছে। এয়া দেখিছে ধুনীয়াকৈ কমচে কম 12-15 ফুট মাৰি দিয়ে চাওক গাইছ। ইমান ধুনীয়া কণ মইনাহঁত, ইহঁতৰ এটা ভৱিষ্যতে সেইবাবে তোমালোকক সকলোকে ভালকৈ প্ৰেক্টিছ কৰোঁ বুলি আহ্বান জনাইছোঁ দেই, গম পাইছে নাই? তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা, ভাল মানুহ হ'ব লাগিব। দেখিছে নহয় আমি ওচৰতে মানে
বেলেগত যোৱাতকৈ আমি ওচৰতে এনে চিনাপৰ জেগা বনাইছোঁ মানে গাইজ চাওক নদী একদম কাষতে চাওক গাইজ বহুত ধুনীয়া লাগে মানে আমি আগৰ পৰাই এইটো বনাইছোঁ বাট আপোনালোকক দেখুওৱা নাছিলোঁ মানে চাওক এতিয়া বৰ্তমান আমাৰ প্ৰফেচৰ মাৰি আছে চিনাপ সৰ্বেশ্বৰ এতিয়া চিনা মাৰিব দেখুৱাই দিয়াচোন কেনেকৈ মাৰে কিবা সৰ্বেশ্বৰ পাৰফেক্ট এক্সেলেণ্ট মাৰিলে চাওক গাইজ কেনেকুৱা শৰ্ট ফিল হৈছে আপোনালোকে ক'ব আমাৰ নদী কাষৰীয়া অঞ্চলটো কি ভাল লাগিছে নেচাৰেল এটা সেইবাবে আপোনালোকক ধন্যবাদ থাকিল আৰু মোৰ চেনেলটি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি ধন্যবাদ থাকিল আমাৰ